Hi guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো। আজি আমি ঘৰতে কৰিবলৈ গৈ আছো এটা খেল আৰু সেই খেলটো আপোনালোকৰ আগত দেখাম। তাৰ আগতে মই আপোনালোকক চিনাকি কৰি দিবলৈ উলিয়াইছো মোৰ অতিকৈ মৰমৰ দুটা বান্ধৱীৰ বিষয়ে। এজনী হৈছে কংকনা, হেল্ল', আৰু আনগৰাকী হৈছে অভিলাষা, যাক আপুনি আগৰ ব্লগতো দেখা পাইছে। গতিকে আজি আমি এটা বিশেষকৈ গেম খেলিম আৰু গেমটো মই অসমীয়াতে কৈ দিছো। গেমটো আমাৰ হ'ব, আমি অলৰেডি বাউলত উলাই লৈছো কেটামান কাগজত আমি কিটামান মুভিৰ নাম লিখি লৈছো আৰু সেই মুভি কিটা আমি ইজনে আনজনৰ লগত মানে ইংগিতত আমি বস্তুটো বুজাই দিব লাগিব। মুভিখনৰ কি নাম লিখা আছে, যাক কি বুলি কয় এও কৈ দিব। ইংলিশতো দমশৰাজ বুলিয়ে কোৱা যায়। সেইটোৱে। সো আমি বলিউড মুভিজ লৈছো, আমি এতিয়া ট্ৰাই কৰিম। আমি আই হোপ আপোনালোকে ভাল পায়। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ ফাৰ্ষ্ট ৰাউণ্ড আৰম্ভ হ'ব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পিক কৰিবা ফাৰ্ষ্ট, অভিলাষাই পিক কৰিব। ইয়েছ, তুমি পিক কৰা আৰু আমাক বুজোৱা। হ'ব নেদেখালেও কথা নাই, তাতে থৈ দিবা হোৱাটো। এতিয়া ক'বা আমাক কেইটা নাম আছে। 3টা ৱৰ্ড আছে। ফাৰ্ষ্টটো কাটিব। তোৰ মাৰেগা। কি হয় এটা ৱৰ্ড। ফাৰ্ষ্ট ৱৰ্ডটো থাৰ্ড ফাৰ্ষ্টটো ফাৰ্ষ্টটো গোটেইখিনি কৈ দিয়া একলগত, আমি আন্তাজত বুজি ল'ম। তিনিটা ৱৰ্ডৰ কথা। ফাৰ্ষ্টটো বালা বনাই আছে খানা। কি হ'ব এইটো? বালা তোৰ এটা কি বুলি কয় ইংলিশত? ব্ৰেক কে বাদ। অ' য়েছ। গতিকে কোনে 1 পইণ্ট পালে? আমি 1 পইণ্ট পালোঁ। এতিয়া নেক্সটটো পিক কৰিব কংকনাই। নেদেখালে হ'ব, তুমি তাতে থৈ দিবা বাউলটো। অ'কে। সো মোৰ মুভিখনত 4টা ৱৰ্ড আছে। অ'কে, হিন্দী মুভি। ইউ কান্ট স্পীক দে। 4টা হিন্দী মুভি। ইয়েস। ফাৰ্ষ্ট ওৱান You can name the हंसी, कभी खुशी, कभी गम। कभी खुशी कभी गम। 2 points, 2 points পালো। এতিয়া আমাৰ মোৰ পাল উঠাব। মোৰ পাল। একদম ইজি, সবে পাৰিব এইটো। হিৰোইন স্ত্ৰী। ইয়েস, ইমান উনকাল পাৰে। জিনিয়াছ ন। একদম। এতিয়া আৰু ইয়াতে এটা কণ্ডিশ্যন আছে, যোনে গেমত হাৰে, এতিয়া আমি তিনিটা 1 পইণ্ট পাইছোঁ। যোনে গেমত হাৰে সি নেক্সট আমাক এটা ট্ৰিট দিব আৰু সেই ট্ৰিটটো ক'ত হয় কেনেকৈ হয় আমি নিশ্চয় সেইটোক লৈও এটা ব্লগ বনাম। গতিকে কোনে যাতে বস্তুটো সেয়া নকৰে আৰু দেই। নেক্সট এতিয়া আকৌ অভিলাষা। বৰ্তমান আমি পাই আছোঁ 5টা ৱৰ্ড। বলিউড। ফাৰ্ষ্ট ৱৰ্ড আকাশ। ৰব। रब ने रब भगवान। रब भगवान। भगवान गॉड टू सी ग्रेट हो। কি হ'ব? रब फर्स्ट वर्ड रब। रब তুমি ক'ব নোৱাৰা, তুমি জাস্ট এনেকৈ কৈ দিবা হৈছে কি নাই হোৱা। তাৰপিছত अननेम्ड एक्टर। ओके गुटेখিনি একেবাৰে কোৱা। अननेम्ड एक्टर মাইটো কৰিটো। अच्छा शाहरुख खान। यस माय फेवरेट। रब ने बना दी जोड़ी। नेक्स्ट আকৌ এবাৰ আমাৰ কংকনাই পিক কৰিব। ओके মই কেলে সেলিব্ৰিটি নহম। আই সৰি। তেতিয়াহ'লে এইটো নহ'ব, তাই অলৰেডি দেখি ল'লে। এইটো নহ'ব, মই আকৌ কৰি দিব লাগিব। আপুনি কৈ নাথাকিব জানো। মা বহি আছে কমেণ্ট দি আছে।
Okay. এটা ৱৰ্ড গজনী আমিৰ খান ফেন যেন পাইছো খোজোৱাতে গম পাইছো গজনী বুলি কেনে গম পালি মাই গড কেনেকে ইমান ভাল এক্টৰ কেনেকে ইম্পচিবল হ'ব এবাৰ মই পিক কৰিব লাগে Four words. मैं me myself we I okay I मैं I break love ভাঙি দিছে মনটো ভাঙি দিছে दिल तोड़ के hate I hate I hate love story then পাৰিছা চ' এতিয়া নেক্সট আকৌ অভিলাষাই পিক কৰিব okay মই লিখিছে এইবাৰ আকৌ অভিলাষাৰ পাল কিবা পিক কৰে তাই ইমান হাঁহি আছে দুটা ৱৰ্ড two words ফাৰ্ষ্ট ৱৰ্ড ভগৱান God এইটো কি ধনু ধনু কি কয় হিন্দীত धनुवान ধনুৱান ভগৱান কি কয় এইটো actually ফাৰ্ষ্ট ৱৰ্ড নমস্কাৰ জনাইছে চবকে ভগৱানৰ নাম কোৱাচোন কেইটামান হনুমান শিৱ ৰাম 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 আৰু ছেকেণ্ড ৱৰ্ড লীলা ৰামলীলা অ' মা ইমান এইটো এনেকে এনেকে কৈ আছো কি বুজি পাম এইটো ৰাম বুলি এইটোতো ৰাম হ'ব নোৱাৰে অঁ নেক্সট এবাৰ আকৌ অভিলাষাৰ পাল চৰি কংকনাৰ পাল ৰাম নহয় ন চবে ইমানকে পাৰি আছা যে নাই দেখা নাই মই এখন পাব লাগিব তিনিটা ৱৰ্ড আছে তিনিটা বাৰ ফাৰ্ষ্ট ৱৰ্ড কেমেৰা চাই দেখাই দিয়া মই কেমেৰাত চাম নহ'লে বেছি মূৰটো ইপিনে পিনে ফাৰ্ষ্ট ৱৰ্ড তিনিটা ৱৰ্ড আছে ফাৰ্ষ্টতে তিনিটা ভাগ আছে নো তিনিটা লেটাৰ 1 2 এক নম্বৰ অঁ এক নম্বৰত কি এইটো কি এক নম্বৰ এইটো মোতকে বেয়া কৰিছে এক নম্বৰ নমস্কাৰ প্ৰণাম নমস্তে নমস্তে লণ্ডন দুটাহে হ'ল ফাৰ্ষ্ট ৱৰ্ড থ্ৰী 3 থ্ৰী কাটি দিম টু নম্বৰ টু অঁ শান্তি ওম শান্তিম Yes. First word আৰু third word same হয় ওমটো কেনেকৈ ঠিক ছেম হ'ল ভাই ওমটো এনেকৈ কেনেকৈ হ'ব এনেকৈহে ওম হয় এইটো কেনেকৈ ওম হ'ব তুমি ভুল দেখাই নচলে ন অসমত বিহু চলে বিহু চলে ওম এনেকৈ দেখাই দিয়ে এইটো কেনেকৈ ওম বুজি পাম আমি অ' মা নিকু আৰু বাউলত বেছি নাই চাইডে আছে এইটো মোৰ ফেভৰেট মুভিখনো মোৰ ফেভৰেট তিনিটা ৱৰ্ড
First word मैं. মই हम. हम हमारा. हम साथ That তিনিটা word. মই मेरा. मुझसे ओके शादी शादी करोगे मुझसे शादी करोगे. বুজাব পাৰিছোঁ এনেকৈ বুজাব লাগে এইটো কি বস্তু ভাই ওমটো হয় এনেকৈ তাই কৰি আছে তথাপি বুজিছোঁ এবাৰ ইমান বন্ধুত্ব এইখিনি বুজি বুজি পাব লাগিব বুজাব লাগিব এবাৰ আকৌ অভিলাষাৰ পাল It's very easy to চাৰিটা ৱৰ্ড তুমি কেমেৰা চালে হ'ব আমি কেমেৰা দেখি আছোঁ ফৰৱাৰ্ড কি বস্তু ৰে এইটো মৰি যা আহিবা মন নহয় সেইটোতো নহয় কি এইটো আৰু বা এটা ইমান ইজি হয় মই মোৰ খোজতে গজনি বুজি পাইছে মাই গড এইটো চা লা 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 कुछ कुछ होता है কেনেকৈ হ'ল এইটো সেইটোৱে আছিলে নেকি দে তই মোক দেখাব লাগিছিলে আহি কিনে তাই এনেকৈ বুজি পায় তাই এনেকৈ চিনেমা চিনেমাৰ নাম নাজানে চাগে তোক দেখালে মই এইটো খিটিং কৰি হ'ল ঠিক আছে যি নহওক তথাপিও অলপ অলপ পইণ্ট মাইনাছ হ'ব ট্ৰিটটো ইহঁতৰ পৰা খাব লাগিব নেক্সট কংকনা ওকে মই উঠি কিনি এক্টিংটো কৰোঁ অলপ ঠিক আছে এটা বল এটা ৱৰ্ড দুটা ৱৰ্ড কি এটা ৱৰ্ড ওপৰত ফাৰ্ষ্ট ৱৰ্ড আই নো দিস দাবাং 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 নহয় সিংঘম দবং টু ইয়েছ দাবাংটো কেনেকৈ এইবাৰ ভাল এক্টিং কৰিছোঁ অ' টু য়েছ এবাৰ আকৌ মোৰ অ' মা এবাৰ এইটা শীট আমি ইউজ নকৰোঁ দেই আৰু নহ'লে সমান নহ'বগে কিয় মই এইটো লাষ্ট নিকুৰ পাল লাষ্ট আমাৰ অ' মাই গড এইটো মই কেনেকৈ দেখাম শীটখন দেখুৱাই দিয়া আমাক বেছি কষ্ট কৰিব নালাগে মইতো গম পামে আইম দ্য বলিউড কুইন এইটো নকৰোঁ নেকি বহুতে বেছি ইজি হ'ব নেকি তেতিয়াহ'লে সেই দুটা লওঁ যদি লাষ্টৰ সেয়া কৰা আচ্ছা মানে মোৰ অলপ বুজাওঁতেও মেবি টান লাগিব স্ক্ৰীনৰ পৰা উলিয়াই সেম সাইড আউট ইন দ্য ওয়ার্ড আসি আহা লাফিং লাফিং হাসি হাসি তো কি প্লেস সেকেন্ড ওয়ার্ডটো কোৱা फिर बाद में लेकिन बाद में बागुरुम्बा এইটো হিন্দীত কেনেকৈ বাগৰুম্বা আহিব বাৰু तो তো हंसी तो ওইটা মনে নাই हंसी हंसी तो हंसी চ' আপোনালোকে কমেণ্ট কৰিব চবতছে ভাল এক্টিং কোনে কৰিছে মই কংকনা মই। নে অভিলাষা শান্তি। আপোনালোকে কমেণ্ট কৰিব কমেণ্টৰ আধাৰতে আমি আমাৰ বিজেতাক ঘোষিত কৰিম আৰু তাৰপিছত আমি নেক্সট পাৰ্টি ট্ৰিটটো ল'ম গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ নতুনকৈ যিহেতু আমি ছাবস্ক্ৰাইব কৰি দিব আৰু তুমি কিবা ক'বা কংকনা বা ক'বলগীয়া একো নাই মই ভাল এক্টিং কৰিছোঁ মই ওমটো ইমান ধুনীয়াকৈ বুজাই দিছোঁ আশা কৰোঁ মই ভাল অভিলাষাই কৰিছোঁ। ভালকৈ বুজাইছে এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব কোন বেছি ভাল এক্টিং কৰিছে বা কি আৰু আপোনালোকৰ মতামতো জনাব তাৰপিছত আমি আমাৰ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক দেখাম গতিকে আজিলৈ ইমানেই আছিল টেক কেয়াৰ ভালকৈ থাকক ছেফলি থাকক বাই বাই বাই